যি বতঝৰা বিধানসভা সমষ্টি এই সমষ্টিৰ আমাৰ দলৰ কাৰ্যকৰ্তাসকলৰ লগত ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলৰ লগত কিছু অন্তৰংগ আলাপ কৰিবৰ কাৰণে উপস্থিত হৈছোহি। UPPL আৰু ভাৰতীয় জনতা পাৰ্টি দুয়োটা দলৰ এলায়েন্সৰ জৰিয়তে এলেকাত আমি নিৰ্বাচনৰ বিগত দিনবিলাকত আৰু এই দুয়োটা দলৰ আমাৰ কাৰ্যকৰ্তাসকলৰ মাজত আগন্তুক দিনত আমি আগুৱাই যাব পাৰোঁ। সমান্তৰালভাৱে কেন্দ্ৰীয় ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ, কাউন্সিলৰ যিসমূহ বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কাজ আছে, এই কাম কাজসমূহৰ ভিতৰতে যৌথভাৱে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা আৰু UPPL এই কাৰ্যকৰ্তাসকলে একেলগে অংশগ্ৰহণ কৰা এটা সুন্দৰ বাতাবৰণ আমাৰ এই বৃহত্তৰ অঞ্চলৰ জনসাধাৰণৰ জীৱনৰ পৰিৱেশটো আগুৱাই লৈ যাব পাৰে। এনেধৰণৰ বহু ইতিবাচক চিন্তাৰে আমি ইয়াতে উপস্থিত হৈছোহি। এইটো সমগ্ৰ কোকৰাঝাৰ জিলাখনতে এনেধৰণে এজন মন্ত্ৰীয়ে দুটা বিধানসভা সমষ্টিৰ দায়িত্বত আছে। আমাৰ বতঝৰা সমষ্টিৰ কাৰণে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া আৰু বাওসুংগ্ৰী সমষ্টিৰ কাৰণে ডিগবৈৰ বিধায়ক সুৰেন ফুকন ডাঙৰীয়াক আমি আমাৰ দুয়োটা দলৰ সমন্বয়ক হিচাপে কাম কাজ কৰিবৰ কাৰণে আমাৰ দলৰ ফুকন ডাঙৰীয়াই দায়িত্ব দিছে আৰু সেই দায়িত্ব পালন কৰিবৰ কাৰণে আজি আমি বতঝৰা এই সমষ্টিত উপস্থিত। শেহতীয়াকৈ দেখা গৈছে যে আপোনালোকৰ যে মিত্ৰ দল UPPL আৰু BJPৰ মাজত বতঝৰাত এক আমি মানে মিল দেখা নাই। মানে আমাৰ দুয়োটা দলৰ কাৰ্যকৰ্তাসকলে খুব ধুনীয়াকৈ মিলেৰে কাম কৰি আছে আৰু আগন্তুক দিনত দুয়োটা দলৰ কাৰ্যকৰ্তাসকলৰ যৌথ প্ৰচেষ্টাৰে যাতে আমি আমাৰ এই বৃহত্তৰ বতঝৰা সমষ্টিৰ জনসাধাৰণৰ আশা আকাংক্ষাসমূহক বাস্তৱায়িত কৰিব পাৰোঁ। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ শ্ৰেষ্ঠ ভাৰতৰ সপোন বাস্তৱ কৰিব পাৰোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দেশৰ ভিতৰত অন্যতম 5খন ৰাজ্য হিচাপে অংশীদাৰিত্বৰ যি গৌৰৱ বতঝৰাবাসীয়ে যাতে লাভ কৰিব পাৰে তাৰ কাৰণে আমাৰ এই বিলম্ব। ৰাজনীতিক প্ৰশ্নলৈ আহিছোঁ যে দেখা গৈছে যে শেহতীয়াকৈ BPF কোনো এলায়েন্সৰ লগত নাই, কিন্তু দেখা গৈছে শেহতীয়াকৈ বুবা চলিছে, তেখেতসকলে UDFৰ লগত এলায়েন্স কৰি নিৰ্বাচনী বতঝৰি পাৰ হ'ব। এই হিচাপে আপোনালোকৰ UPPL আৰু ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ সম্বন্ধ আছে আৰু এই সম্বন্ধ এই বুজাবুজি যি এলায়েন্সৰ ভিত্তিতে বতঝৰাবাসী ৰাইজৰ সামগ্ৰিক বিকাশ আৰু উন্নয়নৰ কাৰণে BPF আৰু যিটো UDF এলায়েন্স হোৱাৰ কথা চলি আছে, এই ক্ষেত্ৰত আপোনালোকে কি এলায়েন্স কৰে নকৰে সেইলৈ আমি এতিয়া এই মুহূৰ্তত কনচাৰ্ণ নহয়। আমি আমাৰ কনচাৰ্ণ হ'ল যে বতঝৰাবাসী ৰাইজৰ আশা আকাংক্ষা এই দুয়োখন চৰকাৰ, আমাৰ স্থানীয়ভাৱে BTR প্ৰশাসন আৰু ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰৰ সা সুবিধা আঁচনিসমূহ কেনেধৰণে ইয়াত আমি ভাল ধৰণে ৰূপায়ণ কৰি প্ৰত্যেকজন ব্যক্তি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো উপকৃত হ'ব পাৰে তাৰ কাৰণে কাম। বতঝৰা দেখা গৈছে যে শেহতীয়াকৈ আচলতে বন বিভাগটো বেছি, বন বিভাগ এলেকাটো বেছি, বন বেছি দেখা গৈছে। সিহঁতক আমি বাৰম্বাৰ বাতৰি হৈ আছে, কিন্তু ইয়াৰ বিষয় কৰ্মচাৰীৰ ওপৰত কোনো একশ্যন লোৱা নাই। এই ক্ষেত্ৰত যিহেতু আমি মন্ত্ৰী এজন কেন্দ্ৰীয়, এই ক্ষেত্ৰত আমি কি মন্ত্ৰী এইখিনি আপোনালোকে দিব নিশ্চয়। আমাৰ প্ৰকৃতি ৰক্ষাৰ কাৰণে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰীয়ে বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে। আজি কেইদিনমানৰ আগতে 1 কোটি গছ পুলি ৰোপণৰ জৰিয়তে অমৃত বৃক্ষ আমি পালন কৰিছোঁ। গতিকে আমাৰ বন বননি জীৱ জন্তু চৰাই চিৰিকটি কীট পতংগ সকলোবিলাক জৈৱ বৈচিত্ৰ্যটো ৰক্ষা কৰিবৰ কাৰণে আমি কাম কৰিব লাগিব ৰাইজৰ সহযোগত। আৰু সেই এখন ভাৰসাম্য প্ৰকৃতি থাকিলে মানুহ জীয়াই থাকিব পাৰিব। গতিকে মানুহ জীয়াই থাকিব পৰা এনেধৰণৰ কাম আমি কৰিমেই আৰু মানুহৰ বিপৰীতে প্ৰকৃতিৰ বিপৰীতে কোনেও কাম নকৰে তাৰ কাৰণে আমি প্ৰত্যেকজন জনসাধাৰণ দায়বদ্ধ হ'ব। BTR যিহেতু অসমৰ এটা অংশ, BTRত দেখা গৈছে দুটাকৈ সমষ্টি আছে, লোকসভা সমষ্টি, দুটাকৈ লোকসভা সমষ্টিত BJPয়ে জিকিব বা মিত্ৰজোঁটে জিকিব পাৰিব নেকি? জিকিব লাগিব। অসমৰ চৰকাৰে যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যোৱা 9টা বছৰে যেনেধৰণে চৰকাৰখনক একেবাৰে জনসাধাৰণৰ কাষলৈ লৈ গ'ল,
অফ দ্য পিপল, বাই দ্য পিপল, ফৰ দ্য পিপল, এইটো কেৱল সংবিধানত লিপিবদ্ধ হৈ আছিল। যোৱা দিনবিলাকত যিবিলাক দলে চৰকাৰ গঠন কৰিছিল তেওঁলোকে সেইখিনি ইমপ্লিমেণ্ট কৰা নাছিল। কিন্তু আমি সবকা সাথ, সবকা বিকাশ, সবকা বিকাশ, দৰিদ্ৰ নাৰায়ণৰ সেৱা, সৰ্বব্যাপী, সৰ্বস্পৰ্শী, অন্ত্যোদয় সমাজৰ নিৰ্দিষ্টৰ মানুহৰ উন্নয়ন, গোটেই কথা বতৰাবিলাক একেবাৰে গ্ৰাম্য অঞ্চলৰ একেবাৰে শেষত থকা মানুহজনেও পাইছিল। আজি প্ৰত্যেকৰ ঘৰত আজি বিজুলী মানে আজি জ্বলি উঠিছে, তাতে সেই কণমানি শিশুটিও তাতে শিক্ষা গ্ৰহণ কৰাৰ অধিকাৰ পাব পাৰে। প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে দৰিদ্ৰতাৰ কাৰণে যাতে উচ্চ শিক্ষাৰ পৰা বঞ্চিত হ'বলগীয়া নহয়। কেইটা চিট পাব? দ্বিতীয় আৰু দুটা মানে আসন আছে, তাৰ ভিতৰত কেইটা পাব? দুখন চিট